Namrata NTP and Josita Das. This is our demand. PDP, hi, hi. We want justice. We want justice. Untuk Bisosoma, Nihang Ling Jokan itu untuk ekonomi. Nihang Ling Jokan adalah seorang pencipta Vietnam kau, lasu akan itu berat atur tadi. Lasu bang kini nang kau, biar kau itu kali aku lasu kau lepas, alas sekolah ada kini nang kau. Lasu ini beraktif nanti, lasu CBI inquiry betul naik. Lasu non orang justice nanti, lalu CBI inquiry betul naik. Lalu non nomor rakyat pokok, aji biar pun untuk cerong le, lalu Nihang Ling Jokan itu untuk ekonomi. Nihang Ling Jokan adalah seorang pencipta Vietnam kau, lasu akan itu berat atur tadi. Lasu bang kini nang আজি উদ্দেশ্যটো ইয়াতে সব উল্লেখ কৰি আছে আমাৰ ইয়াতে যেটো বেনাৰ আছে তাতে উল্লেখ কৰি আছে আমি জাস্টিস ডিমান্ড কৰিছো আৰু সিবিআই ইনকুৱাৰী আমি বিচাৰিছো কি হৈছে জোচিতা দাস আৰু নামৰাতা এনটিপি দেনধাগত যেটো ঘটনা হোৱা আৰু বঙাইগাঁও আপোনালোকে সবে নিশ্চয় জানে বিজেপি পাৱাৰ আহাটো খালি মিছা কথা কয় কি কৈছিলে যে বেটি পঢ়াও বেটি বচাও বেটি বচাও বেটি পঢ়াও এটোই কথা আজি দেখখন কি অৱস্থা হৈছে বেলেগ জায়গা চাবনে কোতে দেখৰ কথা কব না যাও কাৰ্বি আংলঙত আজি আমাৰ ছোৱালী কিটা কি সেফটি আছে নেকি দেयर ইজ নো সেফটি ফৰ आवर গাৰ্ল চাইল্ড যে ইমান ঘটনা হৈছে ইয়াতে যোৱাবাৰ সুৰমিলা ৰহাংপিৰ কথা ইয়াতে ৰিসেন্টলি আমাৰ অনুচিত পুথি যেটো 6 বছৰ ছোৱালী যেটো আমাৰ ইয়াতে হৈছে বুকাজান আমৰাজানত ইয়াতে এটা ৰিসেন্টলি আৰু নামৰাতা এনটিপি ওয়ান আফটার আনাৰ ঘটনা হৈ আছে আৰু হে বিজেপি সরকার যদি হৈ থাকে আমাৰ জোচিতা দাস নিচিনা যেটো সোসাইটিৰ ওয়ার্ক প্রেসার যত মৰিছে আমাৰ কাৰ্বি আংলঙত যে নহব কোনো মানে নাই দিস ইজ গোইং টু হ্যাপেন ইন কাৰ্বি আংলং এক্স্যাক্টলি কাৰণ এতিয়া ইমান ওয়ার্ক প্রেসার হৈছে কাউন্সিলত যিমান কাম যে এতিয়া কৰিব দিছে যে কাম ভালকে হ'ব লাগে এটো কথা চিন্তা কৰা নাই পইচা কেনেকা উলাই খতম কৰিব এইজন মানুহে তুলিৰাম ৰংহাঙে পইচা লৈ কোতে কাউন্সিল যে হিস্ট্রিত নাই আপোনালোকে মনন খাব 200 crores above এটা লাইবিলিটিজ কাউন্সিল আন্ডাৰত কিন্তু ক'ৰ পৰা পইচা দিব এটা উটা ফুটা লৈ মিলাই ই কৰি আছে কিন্তু আলটিমেটলি কাউন্সিল হিচাপে 6 শিডিউল হিচাপে এই প্ৰেষ্টিজ আৰু ইন্টিগ্ৰিটি নাই এতিয়া এই কোতেই আমাৰ কাৰ্বি আংলং 6 শিডিউল হিচাপে চলা নাই এটো আমাৰ যেটো আমাৰ মাস্টাৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা চলি আছে এটিএম হিসাবে সবে কৈছে ব্যবহার করে এটা কাউন্সিলত পুরা এটিএম দ্বারা চলাই আছে পয়সা কত গৈছে কত নাই ঠিক নাই আৰু এই যেটো ইয়াতে মই নিশ্চয় জোচিতা দাসৰ ক্ষেত্ৰত এটা ওয়ার্ক প্রেসারত হ'ব ইয়াত পিছত যদি ইনকুৱাৰী হয় নানা ধৰণৰ আমাৰ টকা পয়সা ৰেভিনিউ পয়সা কত গৈছে এটো যদি বিচাৰ হয় সিবিআই ইনকুৱাৰী হলে বহুত নামৰতা দাস নিচা ছোৱালী ইয়াত ওলাই আহিব কাৰণ কি হিসাব দেখাব নোৱাৰিব পয়সা কিটা হিটো সাইডৰ পৰা হিটো লৈ আছে খৰচ হৈ গল কত পয়সা মেকআপ কৰিব या 200 crores মানে কাউন্সিলত 6 শিডিউল আমাক দিয়া পৰা ইয়া আজিলৈকে এনেকা লাইবিলিটিজ নাই ইয়াত যে ইমান হৈছে আন্ডাৰ তুলিৰাম ৰংহাং সময়ত যে देयर इज বিগ ফাইনান্সিয়েল মিসম্যানেজমেন্ট হৈ আছে এটো আমি সদায় কৈ আছো যে আমি সিবিআই ইনকুৱাৰী এটো লাগে এই নামৰাত যাতে যেন জোচিতা দাস নিচিনা ঘটনা ইয়াত নহয় এটো পুৰা হৈ আছে এটো ভেৰি আই অফ তুলিৰাম ৰংহাং every financial irregularities and mismanagement misconduct is going on under the 6th schedule autonomous council of Karbi Anglong autonomous council with the patronage of Tuliram Rongha etu moi koisu tar pisote hey
ক্ষেত্ৰত যিটো যোশিতা দাস নিচিনা ছোৱালী তাৰ নিচিনা আৰু নম্ৰতা ইংটিপিৰ নিচিনা ঘটনা যাতে যেন নহয় পিছত এই ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ হোৱাৰ কাৰণে সুচাইড কৰিবলগীয়া ঘটনা যাতে যেন কাৰ্বি আংলঙত নহয় সেইটো প্ৰিভেনশ্যনৰ কাৰণে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ এই কথা আছেতো তাৰমানে ইয়াত প্ৰিভেনশ্যনৰ বাবে যে CBI ইনকুৱাৰী ইয়াত লাগে যেনেকা হ'লেও আমি এইটো বিচাৰিছে আপোনালোকৰ এই প্ৰটেষ্ট কাৰ্যসূচী কেইদিনীয়া আৰু আহিবলগীয়া দিনত কেনেকুৱা ধৰণৰ প্ৰটেষ্ট কৰিব যদি এইটোতো আমি নানা ধৰণত আমি সেইদিনাও কেণ্ডেল লাইট জ্বলাইছে আমাৰ ইউথ কেইটা আমাৰ মহিলা কেইটা কৰিছে যে সেইটো বহুত বেয়া ঘটনা হৈছে দুখ প্ৰকাশ কৰিবৰ কাৰণে কেণ্ডেল লাইট সেইবিলাক জ্বলাইছে আমাৰ প্ৰগ্ৰাম কণ্টিনিউ হৈছে এইটো যদি নহয় আমিতো কণ্টিনিউ সেইটো লাগি থাকিম দিছ ইজ আৰ এজেণ্ডা যে আমাৰ ল'ৰা ছোৱালী আমাৰ ছোৱালীকেইটা সেইটো ছেফটি হ'ব লাগে বেটি পঢ়াও বেটি বচাও এইটো খালি শ্লোগান দ্বাৰা হৈ তাতে সমাপ্ত হ'ব নালাগে এইটো প্ৰেক্টিকেল হিচাপে আমাৰ ল'ৰা ছোৱালী দিনে ৰাতিয়ে any our children girl children should be able to move around for their needs.